तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल गुंजित ब्लॉग्स। तो आज विकास और मैं दुजने जाई आছো बार्थडे पार्टी এটা খাবা মানে আমার ওচৰতে গমুৰা বুলি ঠাই এটা আছে আৰু তাত মোক ইউটিউবৰে চিনাকি বাইদেউ এগৰাকীয়ে মানে বাৰ্থডে এটা খাব ইনভাইট কৰিলে। তো আজি বাৰ্থডে খাব যাই আছো। বৰ্তমান বিকাশ আছে মোৰ লগত। তো বিকাশ কেনেকুৱা মানে আৰু গৈ গম পাম নাতে কেনেকুৱা কি পৰিস্থিতি মানে বহুত দিন বাৰ্থডে সাৰ্থডে একো খোৱা নাই মানে। তো আজি মাছি যেটো আৰু মিছ নকৰো খাম মানে মোটামুটি 1 বছৰৰ মূৰত বাৰ্থডে খাম। তো চাই থাকক ভিডিঅ'টো দেখাম আৰু কি কি খুৱাই কি কি কৰে বাৰ্থডে। তো চাই থাকক। আৰু মোৰ ভিডিঅ'ত যে দেখা পাই থাকে ইমৰান ভাই, তো এইখন হৈছে ইমৰান ভাইহঁতৰ দোকান। তো ইমৰান ভাই এবাৰ লগ কৰি যাওঁ কি কৰি আছে, এইটো বহি আছে ইয়াতে। তো এবাৰ লগ কৰি যাওঁ ৰ'ব। তো গাইজ এইখন হৈছে ইমৰান ভাইৰ দোকান। কিবা লাগিলে ঘৰ ইয়াতে ডিছকাউণ্ট হ'ব না কিবা বিয়াৰ যিকোনো মানে কি কি লাগে পাই কৈ দিয়ক, চব কৈ দিয়ক। ক্ৰিষ্টিনা ফাৰ্নিচাৰ বেঙাপাৰাত আছে আমাৰ সৰ্থেবাৰী তো বন্যাকুচি ৰোড। ইয়াতে আহিলে চবখিনি পাই যাব। আৰু এইখন যিখন দেখা পাইছে এইখন হৈছে আমাৰ সৰ্থেবাৰী হায়াৰ ছেকেণ্ডাৰী। আৰু ময়ো হায়াৰ ছেকেণ্ডাৰী মানে এইখনতে পঢ়িছিলোঁ। তো সেইটো কাৰণে এবাৰ দেখাই দিলোঁ আপোনালোকক। তো আমি সৰ্থেবাৰী পাই গ'লোঁ মেইন চৌক। এইটো হৈছে সৰ্থেবাৰী মেইন চৌক। আৰু এইফালে চিধা যাব লাগিব আমি মানে বাগৰাকীৰ ঘৰত। তো ফাৰ্ষ্টতে মানে এটা কাম আছে, সৰু কামটো কৰিলোঁ মানে কেক এটা নিব দিছে। বাগৰাকীয়ে ফোন কৰি পেলাই মানে যিযোগ গম নোপোৱাকৈ মানে কেক এটা অৰ্ডাৰ কৰিছিল। তো মোক ক'লে তো কেকটো লৈ আহিবা। তো মই কেকটো লৈ যাব লাগিব যাওঁতে। চ' ফাৰ্ষ্টতে আমি কেকটো লৈ লওঁ, তাৰপিছত ডাইৰেক্ট বৰ্ণুবাৰ ঘৰত আৰু লগ পাওঁ। আৰু যিহেতু কেকটোৰ লগত থাকিব আৰু ভিডিঅ' কৰাত অলপ প্ৰব্লেম হয়। তো ডাইৰেক্ট বৰ্ণুবাৰ ঘৰত যাই লগ পাই আছোঁ। তো চাই থাকিব। আৰু আহি পালোঁ বৰ্ণুবাহঁতৰ ঘৰ। আৰু আহিব লগে লগে এইবিলাক কিবা কিবি খাব দিছে। তো প্ৰথমতে খাই লওঁ এইবিলাক। আৰু এইফালে ভিনদেউ বহি আছে। ভিনদেউৰে বাৰ্থডে মানে আজি। তো ভিনদেউ হেপী বাৰ্থডে। থেংক ইউ। আৰু বহুত লাজ কৰে ভিনদেউ। তো কেক এটা লৈছোঁ ভিনদেউৰ কাৰণে। কেকটো কাটিব অলপ পিছত। তো কেকটো কাটাটো দেখাই আছোঁ আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। আৰু এইফালে বৰ্ণুবা আছে, বৰ্ণুবা কাম কৰি আছোঁ ৰ'ব, দেখাই আছোঁ। গোটেই খাই লওঁ এইখিনি। এইফালে বিকাশ বহি আছে। তো ফাৰ্ষ্টতে খাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। আৰু এইফালে বৰ্ণুবাই ৰুটি বুলি আছে মানে যিহেতু ভিনদেউৰ বাৰ্থডে আজি অলপ পুৰা মন চন পুৰা সৰু সুৰাকে বেছি ডাঙৰকৈ পতা নাই, অকল গুঞ্জিত আৰু বিকাশ হৈছে ন, বিকাশ নাম ন বিকাশ। আৰু এইফালে এইটো খাই আপুনি দাবৰি না দাবৰি এতিয়া লাইভ কৰাৰ পৰা সময় বনাই যাবা। আৰু এইবিলাক চব আমাৰ কাৰণে কৰি আছে আৰু মই নিজেই ভিডিঅ' বনাই আছোঁ। আৰু বেছি মানুহ মতা নাই মানে বৰ্ণুবাহঁতৰ য'ত মানে সিহঁতে ভাড়াত থাকে, ইয়াতে ভাড়াতীয়া হিচাপে আছে ইয়াতে। আৰু ইয়াতে মানে সিহঁতৰ মালিকগৰাকী মানে কোনোবা মানুহ মৰিছে ঘৰৰ। তো সেইটো কাৰণে সিহঁত আহিব নোৱাৰে আৰু কাষৰ মানুহ বহুত আহিব নোৱাৰে। তো চিম্পুলকৈ পাৰ্টিটো এৰেঞ্জ কৰিছে, মোক ইনভাইট কৰিলে। আৰু তো খানা ৰেডি হৈ গ'ল। আৰু বেলেগতো মানুহ কোনো নাইয়ে, বিকাশ আৰু ময়ে যিহেতু। তো আমাক দুয়োকে দিলে। আৰু এইফালে বৰ্ণুবাহঁতৰ ল'ৰা এইটো ঋষি, সি কিবা ভিডিঅ' চাই আছে। তো তাকো দেখাই দিলোঁ এবাৰ। মোবাইল চাই আছে বৰ্তমান। কি চাই আছা? মোবাইল আৰু এইফালে কেক ৰেডি হৈ গ'ল। আৰু এইফালে ঋষি আৰু এইফালে বৰ্ণুবা আছে ভিডিঅ' কৰি। তো এতিয়া কেকটো কাটিব আৰু আমিও কেকটো খাই পেলাই ঘৰত যাম। আৰু তো মানে জিজুৱে এইবাৰ বোলে লাইফত ফাৰ্ষ্ট টাইম কেক কাটিছে। তো মোৰো লাক, মই লাইফত ফাৰ্ষ্ট টাইম কেক কটাত মই আছোঁ। ফাৰ্ষ্ট কেকটো মই খাব পাইছোঁ। তো দেখাই দিলোঁ আপোনালোককো। তো সেই গাইছ আমাৰ খোৱালা চব হৈ গ'ল। আৰু কিটো খোৱালে দেখালোৱে, গম পালে। তো এতিয়া যাওঁ আৰু বেছি দিন নাই, অলপ টাইম আছোঁ। আৰু বৰ্ণুবাৰ মোৰ লগত আছে, বৰ্ণুবাৰৰ এটা চেনেল আছে, মই চেনেলৰ লিংকটো দি দিম বাৰু, বিআৰডি টিভি বুলি। আপোনালোকে চাব চেনেলটো, ভিজিট কৰিব সকলোৱে। আৰু এইফালে ভিনদেউ আছে। তো যাওঁ আৰু সকলোকে বাই বোলো। এইফালে ঋষি হৈ আছে, সি বৰ্ণুবাৰ ঘৰত। এইফালে মোবাইল টিপি আছে।